মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে য'তেই নাথাকা কিয় ভাল থাকা সুস্থ থাকা এই কামনা কৰিছোঁ। তো তোমালোকৰ কাৰণে এটা ভাল খবৰ লৈ আনিছোঁ আৰু এই ভাল খবৰটো হৈছে এইচএছ ছেকেণ্ড ইয়েৰত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। আৰু এইচএছ ছেকেণ্ড ইয়েৰত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলৰ যিসকলে লজিক ছাবজেক্টটো লৈছে, এই লজিক ছাবজেক্টটোৰ প্ৰথম পেজটোৰ পৰা শেষৰ পেজলৈকে যিমানবিলাক প্ৰশ্ন আছে গোটেই প্ৰশ্নবিলাক মই সলিউশন কৰাৰ কাৰণে চেষ্টা কৰিম আৰু তোমালোকক প্ৰত্যেকটো প্ৰশ্নৰ এনসাৰ কৈ দিয়াৰ কাৰণে চেষ্টা কৰিম, লিখি দিয়াৰ কাৰণে চেষ্টা কৰিম। আৰু মই তোমালোকক এশ্বুৰেঞ্চ দিছোঁ যে যদি মোৰ এই ক্লাছখিনি তোমালোকে অলপ গুৰুত্ব সহকাৰে কৰা তেতিয়াহ'লে কমচে কম আৰ্টছৰ ভিতৰত লজিক ছাবজেক্টটোত তোমালোকে এটা লেটাৰ পাবলৈ সক্ষম হ'বা। তো যিকি নহওক আমি এই আগমন আৰু ইয়াৰ প্ৰকাৰ সম্পৰ্কে আলোচনা কৰিম আৰু এই আগমন আৰু ইয়াৰ প্ৰকাৰ সম্পৰ্কে আলোচনা কৰাৰ আগতে আমি কিছুমান বিষয়বস্তু জানিব লাগিব। এতিয়া তোমালোকৰ পৰীক্ষাত এইখিনিৰ পৰা এটা প্ৰশ্ন হয় যে তৰ্ক বিজ্ঞান হৈছে অনুমান সম্পৰ্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান। তোমালোকে আদৰ্শনিষ্ঠ বিজ্ঞান কাক বোলে সেই কথাখিনি ফাৰ্ষ্ট ইয়াৰত পাইছা যে যি তৰ্ক বিজ্ঞানে কোনো এটা আদৰ্শক মানদণ্ড বা মাপকাঠি হিচাপে লৈ বিষয়বস্তুৰ মূল্য নিৰ্ধাৰণ কৰে তাক কি বুলি কোৱা হৈছে আদৰ্শনিষ্ঠ বিজ্ঞান বুলি কোৱা হৈছে। ঠিক তৰ্ক বিজ্ঞানেও এটা নিৰ্দিষ্ট আদৰ্শৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ কামখিনি কৰে, যাৰ কাৰণে তৰ্ক বিজ্ঞানকো কি বুলি কোৱা হৈছে আদৰ্শনিষ্ঠ বিজ্ঞান বুলি কোৱা হৈছে। এতিয়া তৰ্ক বিজ্ঞানৰ আদৰ্শ কি এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহে। এই যে মই যিখিনি প্ৰশ্ন তোমালোকক আলোচনা কৰিম এই প্ৰশ্নখিনি তোমালোকে সদায় লিখি ল'ব লাগিব। তো মই প্ৰশ্নটো লিখি দিছোঁ যে এনেকৈ আহিব যে তৰ্ক বিজ্ঞান হৈছে অনুমান সম্পৰ্কীয় দেশ বিজ্ঞান। তৰ্ক বিজ্ঞান হৈছে এই প্ৰশ্নটো কেনেকৈ হ'ব তৰ্ক বিজ্ঞান হৈছে অনুমান সম্পৰ্কীয় দেশ বিজ্ঞান। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত দি দিয়ে যে তৰ্ক বিজ্ঞান হৈছে অনুমান সম্পৰ্কীয় দেশ বিজ্ঞান। এই কথাখিনি কি হ'ব এনসাৰটো হ'ব ইয়াতে এনসাৰটো হ'ব আদৰ্শনিষ্ঠ বিজ্ঞান। আদৰ্শনিষ্ঠ বিজ্ঞান। তৰ্ক বিজ্ঞান কি তৰ্ক বিজ্ঞান হৈছে আদৰ্শনিষ্ঠ বিজ্ঞান। তো এইবিলাক প্ৰশ্ন তোমালোকৰ সদায় আহি থাকে। এতিয়া তৰ্ক বিজ্ঞানৰ মুখ্য উদ্দেশ্য কি? তৰ্ক বিজ্ঞানৰ মুখ্য উদ্দেশ্য হৈছে যে অনুমানৰ জৰিয়তে সত্য বা যথাৰ্থ জ্ঞান লাভ কৰা। তৰ্ক বিজ্ঞানে কি কৰে সদায় মানে নজনা কথা জনাৰ কাৰণে চেষ্টা কৰে আৰু সেই নজনা কথা জনাখিনি কেনেকৈ জানিব পাৰে অনুমানৰ জৰিয়তে জানিব পাৰে। আৰু যাৰ কাৰণে তৰ্ক বিজ্ঞানৰ মুখ্য উদ্দেশ্য হৈছে কি যথাৰ্থ জ্ঞান লাভ কৰা। তৰ্ক বিজ্ঞানৰ আদৰ্শ কি সত্যতা। তোমালোকৰ আৰু এটা প্ৰশ্ন হ'ব পাৰে ইয়াতে প্ৰথম প্ৰশ্নটো আহিব পাৰে যে তৰ্ক বিজ্ঞান হৈছে অনুমান সম্পৰ্কীয় দেশ বিজ্ঞান, তৰ্ক বিজ্ঞান হৈছে অনুমান সম্পৰ্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান। তৰ্ক বিজ্ঞানৰ আদৰ্শ কি? তৰ্ক বিজ্ঞানৰ 2 নম্বৰ প্ৰশ্নটো এনেকৈ হ'ব যে তৰ্ক বিজ্ঞানৰ আদৰ্শ কি? তোমালোকে এনসাৰটো লিখা যে তৰ্ক বিজ্ঞানৰ আদৰ্শ হৈছে সত্যতা। এইবিলাক প্ৰশ্ন আহে প্ৰত্যেকটো পৰীক্ষাতে এইবিলাক প্ৰশ্ন প্ৰায় আহি থাকে। তো যিকি নহওক আমি কি আলোচনা কৰিলো যে তৰ্ক বিজ্ঞানৰ আদৰ্শ কি? তৰ্ক বিজ্ঞানৰ আদৰ্শ হৈছে সত্যতা। ইয়াৰ পিছত প্ৰশ্ন আহে যে সত্যতা কেই প্ৰকাৰ? সত্যতা কেই প্ৰকাৰ আৰু কি কি? সত্যতা 2 প্ৰকাৰ। এটা হৈছে আকাৰগত সত্যতা আৰু আনটো হৈছে বস্তুগত সত্যতা। সত্যতা কেই প্ৰকাৰ? সত্যতা 2 প্ৰকাৰ। এটা হৈছে আকাৰগত সত্যতা আৰু আনটো হৈছে বস্তুগত সত্যতা। এতিয়া এই কথাখিনি আকাৰগত সত্যতা কাক কয় বস্তুগত সত্যতা কাক কয় আমি ফাৰ্ষ্ট ইয়াৰত পাইছোঁ। আমাৰ চিন্তাৰ লগত যদি বাহ্যিক বস্তুবিলাকৰ সামঞ্জস্য বা মিল থাকে তেতিয়াহ'লে তাক বস্তুগত সত্যতা বুলি কোৱা হয়।
কিন্তু চিন্তাৰ লগত বাহ্যিক জগতৰ বস্তুবিলাকৰ যদি মিল নাথাকে, কেৱল আকাৰহে লাভ কৰিব পাৰোঁ, তেতিয়া তাক কি বুলি কোৱা হৈছে? আকাৰগত সত্যতা বুলি কোৱা হৈছে। এতিয়া আমি প্ৰথম বৰ্ষত আৰু এটা প্ৰশ্ন পাইছিলোঁ যে অনুমান কাক বোলে? এই কথাখিনি আমি পাইছিলোঁ। তোমালোকে নিশ্চয় জানা, অনুমান হৈছে জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যত উপনীত হোৱা এটা মানসিক প্ৰক্ৰিয়া। অৰ্থাৎ যি প্ৰক্ৰিয়াৰ জৰিয়তে এক বা একাধিক জ্ঞাত সত্যৰ ওপৰত নিৰ্ভৰ কৰি অজ্ঞাত নতুন সত্যত উপনীত হোৱা যায়, তাক কি বুলি কোৱা হৈছিল? অনুমান বুলি কোৱা হৈছিল। এতিয়া এই অনুমান আকৌ কেই প্ৰকাৰ পাইছিলোঁ? অনুমান পাইছিলোঁ দুই প্ৰকাৰ। কি কি আছিল? এটা আছিল আগমন অনুমান আৰু আনটো আছিল নিগমন অনুমান। আৰু তোমালোকে নিশ্চয় জানা যে আগমন অনুমান কাক বোলে? যি অনুমানত বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰি সামান্য সম্বন্ধৰ জ্ঞানলৈ উপনীত হোৱা যায়, সেই অনুমানক আগমন অনুমান বুলি কোৱা হৈছিল। তোমালোকে লিখি ল'বা এই কথাবিলাক, তোমালোকে মই কোৱাৰ লগে লগে লিখি ল'বা যে যি অনুমানত বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰি সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হ'ব পৰা যায়, সেই অনুমানক আগমন অনুমান বুলি কোৱা হৈছে। উদাহৰণস্বৰূপে, ৰাম হয় মৰণশীল, যদু হয় মৰণশীল, মধু হয় মৰণশীল, এতেকে সকলো মানুহ হয় মৰণশীল। এইধৰণে আমি কি কৰিছিলোঁ? আগমন অনুমান পাইছিলোঁ। আৰু এক প্ৰকাৰৰ অনুমান আছিল নিগমন অনুমান। নিগমন অনুমান কাক বোলে? মনত আছেনে? নিগমন অনুমান আছিল যে সামান্য সম্বন্ধৰ জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰি যেতিয়া বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানলৈ উপনীত হোৱা যায়, তাক কি বুলি কোৱা হৈছিল? নিগমন অনুমান বুলি কোৱা হৈছিল। উদাহৰণস্বৰূপে কি আছিল? যে সকলো মানুহ হয় মৰণশীল, সকলো মানুহ হয় মৰণশীল, ৰাম হয় এজন মানুহ, এতেকে ৰাম হয় মৰণশীল। অৰ্থাৎ আগমন অনুমানত বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰি আমি সামান্য সম্বন্ধৰ জ্ঞানলৈ গৈছিলোঁ। অৰ্থাৎ ৰাম, যদু, মধু এই ব্যক্তিসকলৰ মৰণশীলতা লক্ষ্য কৰি আমি সকলো মানুহ হয় মৰণশীল ইয়ালৈ ঢাপ মাৰিছিলোঁ। কিন্তু নিগমন অনুমানত সামান্য সম্বন্ধৰ জ্ঞানৰ পৰা আমি বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানলৈ উপনীত হওঁ। উদাহৰণস্বৰূপে কি আছিল? যে সকলো মানুহ হয় মৰণশীল, ৰাম হয় এজন মানুহ, ৰাম হয় মৰণশীল। তো এইধৰণে আমি দুই ধৰণৰ কি পাইছিলোঁ? অনুমান পাইছিলোঁ। এতিয়া এই দুই ধৰণৰ অনুমান, যিহেতু তৰ্ক বিজ্ঞান হৈছে অনুমান সম্পৰ্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান আৰু তৰ্ক বিজ্ঞানৰ আদৰ্শ হৈছে সত্যতা নিৰ্ণয় কৰা। এতিয়া এই দুই প্ৰকাৰৰ অনুমানৰ ওপৰত ভিত্তি কৰি তৰ্ক বিজ্ঞানে কেনেকৈ সত্যতাবিলাক নিৰ্ণয় কৰে, সেই সম্পৰ্কে ইয়াতে আলোচনা কৰিছে। ইয়াতে কোৱা হৈছে যে সত্যতা হৈছে দুই প্ৰকাৰ। এটা হৈছে আকাৰগত সত্যতা আৰু আনটো হৈছে বস্তুগত সত্যতা। তো এই যে আমি দুই প্ৰকাৰৰ অনুমান পাইছোঁ, আগমন অনুমান আৰু নিগমন অনুমান, ইয়াতে দেখা গৈছে যে নিগমন অনুমান কেৱল মাত্ৰ আকাৰগত সত্যতাৰ লগত জড়িত, কিন্তু আগমন অনুমান আকাৰগত আৰু বস্তুগত উভয় প্ৰকাৰৰ সত্যতাৰ লগত জড়িত। তোমালোকৰ পৰীক্ষাত এই প্ৰশ্নটো আহে যে আগমন অনুমান ডেশ প্ৰকাৰ সত্যতাৰ লগত জড়িত। আগমন অনুমান উভয় প্ৰকাৰৰ সত্যতাৰ লগত জড়িত, অৰ্থাৎ আকাৰগত আৰু বস্তুগত উভয় প্ৰকাৰৰ সত্যতাৰ লগত জড়িত, কিন্তু নিগমন অনুমান কেৱল মাত্ৰ আকাৰগত সত্যতাৰ লগত জড়িত। এই কথাখিনি ইয়াতে ধুনীয়াকৈ দিছে। তো ইয়াৰ পিছত তোমালোকৰ আহিল যে আগমন আৰু নিগমন অনুমানৰ মাজৰ সম্বন্ধ কি? হোৱাট ইজ দ্য ৰিলেশ্যন বিটুইন ইণ্ডাকশ্যন এণ্ড ডিডাকশ্যন? আগমন আৰু নিগমনৰ মাজত কেনেকুৱা ধৰণৰ সম্বন্ধ আছে? আমি নিশ্চয় আগমনৰ ডেফিনেশ্যনটো পাইছোঁ, নিগমনৰ ডেফিনেশ্যনটো পাইছোঁ। এতিয়া কথাটো হ'ল যে আগমন অনুমানে কি কৰিছে? বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰি এটা সামান্য বচন প্ৰতিষ্ঠা কৰিছে। আকৌ নিগমন অনুমানে সামান্য বচনৰ পৰা বিশেষ বিশেষ বচনলৈ উপনীত হৈছে। গতিকে এই কথাখিনি যদি আমি অলপ লক্ষ্য কৰোঁ, তেতিয়া দেখা যায় যে আগমন আৰু নিগমনৰ মাজত এটা ভাল সম্বন্ধ আছে। কেনেকৈ? যে সকলো মানুহ হয় মৰণশীল, ৰাম হয় এজন মানুহ, এতেকে ৰাম হয় মৰণশীল। এই নিগমন অনুমানৰ যিটো সামান্য বচন, সেই সামান্য বচনখিনি আমি ক'ৰ পৰা পাইছোঁ? ৰাম হয় মৰণশীল, যদু হয় মৰণশীল, মধু হয় মৰণশীল, এতেকে সকলো মানুহ হয় মৰণশীল। এই সকলো মানুহ হয় মৰণশীল এই বাক্যটো কোনে যোগান ধৰিলে? নিশ্চয় আগমন অনুমানে যোগান ধৰিছে। গতিকে দেখা যায় যে আগমন অনুমানে
নিগমনৰ যিটো সামান্য বচন সেই সামান্য বচনটো যোগান ধৰে ইয়াত আমাৰ এইটো চেপ্টাৰত আছে যে আগমন আৰু নিগমনৰ মাজত কি ক্ষেত্ৰত পাৰ্থক্য আছে তোমালোকৰ এইটো পৰীক্ষাত মাজে সময় দি থাকে যে আগমন আৰু নিগমনৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা তো আগমন আৰু নিগমনৰ মাজত কি ধৰণৰ পাৰ্থক্য আছে এই কথাখিনি আমি সূত্ৰ দুটা ভালকৈ অনুধাৱন কৰিলেই নিশ্চয় বুজা যায় তো আমি এইটো চেপ্টাৰত এই সূত্ৰ দুটা বিশ্লেষণ কৰিলে আমি তলত দিয়া পাৰ্থক্যবিলাক পাওঁ তো তোমালোকে লিখি লোৱা যে আগমন আৰু নিগমনৰ মাজত থকা পাৰ্থক্যসমূহ কি লিখিবা যে আগমন আৰু নিগমনৰ মাজত থকা পাৰ্থক্যসমূহ কি প্ৰথম পাৰ্থক্যটো হৈছে যে নিগমন অনুমানত সিদ্ধান্তত সামান্য সত্যৰ পৰা বিশেষ সত্যলৈ যোৱা হয় নিগমন অনুমানত কি কৰা হয় সামান্য সত্যৰ পৰা সিদ্ধান্তত বিশেষ সত্যলৈ যোৱা হয় কিন্তু আগমন অনুমানত বিশেষ সম্বন্ধৰ জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰি সামান্য সম্বন্ধৰ জ্ঞানলৈ যোৱা নিগমনত সামান্য সম্বন্ধৰ পৰা বিশেষ সম্বন্ধৰ জ্ঞানলৈ উপনীত হোৱা যায় কিন্তু আগমনত বিশেষ সম্বন্ধৰ জ্ঞানৰ পৰা সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় ইয়াৰ পিছত 2 নম্বৰ পাৰ্থক্যটো হ'ল যে নিগমন অনুমানৰ যিটো সিদ্ধান্ত থাকে নিগমন অনুমানৰ সিদ্ধান্তটো আশ্ৰয় বাক্যতকৈ কেতিয়াও বেছি ব্যাপক হ'ব নোৱাৰে আমি কি আলোচনা কৰি আছো আগমন আৰু নিগমনৰ মাজৰ পাৰ্থক্য আগমন আৰু নিগমনৰ মাজৰ পাৰ্থক্য difference between DIFFARENC difference BTWEE and induction and deduction তো এই দুটাৰ মাজত কি ধৰণৰ পাৰ্থক্য এই কথাখিনি আমি আলোচনা কৰিছো তো প্ৰথম পাৰ্থক্যটো আমি পালো কি যে আগমনে সদায় বিশেষ সম্বন্ধৰ পৰা সামান্য সম্বন্ধলৈ যায় নিগমনে সদায় সামান্য সম্বন্ধৰ পৰা বিশেষ সম্বন্ধলৈ আহে ইয়াৰ পিছত চোৱা কি কোৱা হৈছে যে আগমনৰ সিদ্ধান্ত আগমন অনুমানৰ যিটো সিদ্ধান্ত সেই সিদ্ধান্তটো কেতিয়াও আশ্ৰয় বাক্যতকৈ কম ব্যাপক হ'ব নোৱাৰে আগমনৰ সিদ্ধান্তটো সদায় আশ্ৰয় বাক্যতকৈ বেছি ব্যাপক হয় কিন্তু নিগমনৰ সিদ্ধান্তটো সদায় আশ্ৰয় বাক্যতকৈ কম ব্যাপক হয় এই কথাখিনি আমি জানিব লাগিব 3 নম্বৰ পাৰ্থক্যটো হৈছে যে নিগমন অনুমানৰ যিটো আশ্ৰয় বাক্য থাকে তাক সঁচা বুলি ধৰি লোৱা হয় উদাহৰণস্বৰূপে সকলো মানুহ হয় মৰণশীল এইটো নিগমন অনুমানে আৰু জাজ নকৰে যে এইটো আমি আৰু কি চালি জাৰি চাব লাগিব এই কথাখিনি নিগমন অনুমানে জাজ নকৰে জাস্ট সকলো মানুহ হয় মৰণশীল এই কথাখিনি একচেপ্ট কৰি লয় বা গ্ৰহণ কৰি লয় আৰু তাৰ ওপৰত ভিত্তি কৰিয়ে পুনে যেহেতু ৰাম এজন মানুহ এতেকে ৰাম হয় মৰণশীল এনেকৈ সিদ্ধান্তলৈ উপনীত হয় গতিকে দেখা যায় যে নিগমন অনুমানত আশ্ৰয় বাক্য যেটো থাকে তাক সত্য বুলি ধৰি লোৱা হয় কিন্তু আগমন অনুমানত যিবিলাক আশ্ৰয় বাক্য থাকে সেইবিলাকক পুনে সঁচা বুলি ধৰি লোৱা নহয় সেইবোৰক কি কৰা হয় যে বিভিন্ন দিশৰ পৰা চালি জাৰি চোৱাৰ পিছতহে অৰ্থাৎ হিয়তৰ লগত বস্তুগত সত্যতা জড়িত হৈ আছে নে নাই সেই গোটেইখিনি বস্তু চালি জাৰি চোৱাৰ পিছতহে তাক গ্ৰহণ কৰা হয় গতিকে আমি ক'ব পাৰি যে নিগমন অনুমানত আশ্ৰয় বাক্য সঁচা বুলি গ্ৰহণ কৰা হয় কিন্তু আগমন অনুমানত আশ্ৰয় বাক্যবোৰ সঁচা বুলি গ্ৰহণ কৰা নহয় ইয়াৰ পিছত আমি পালো যে নিগমন অনুমান আকাৰগত সত্যতাৰ লগত জড়িত আনহাতে আগমন অনুমান আকাৰগত আৰু বস্তুগত উভয় প্ৰকাৰৰ সত্যতাৰ লগত জড়িত নিগমন অনুমানৰ ইয়াৰ পিছৰ পাৰ্থক্যটো হ'ব যে নিগমন অনুমানৰ সিদ্ধান্তৰ সত্যতা আশ্ৰয় বাক্যৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু আগমন অনুমানৰ সিদ্ধান্তটো আশ্ৰয় বাক্যৰ পৰা পুনে
নিৰ্গত নহয় বা অনিবাৰ্যভাৱে নিশ্চিত নহয়, যাৰ কাৰণে ইয়াৰ সিদ্ধান্তটো কি হয়, সম্ভাৱনামূলক হয়। গতিকে এই উপৰোক্ত আলোচনাৰ পৰা আমি এইটো চেপ্টাৰত দেখা পালো যে আগমন আৰু নিগমন অনুমানৰ মাজত কিছুমান ক্ষেত্ৰত কি আছে, পাৰ্থক্য আছে। তো বন্ধুসকল, মই আকৌ এবাৰ কৈ দিছো, তোমালোকে ধুনীয়াকৈ নোটছ কৰি লোৱা যে আগমন আৰু নিগমনৰ মাজত কি কি ক্ষেত্ৰত পাৰ্থক্য আছে। তো সেই পাৰ্থক্যখিনি চোৱা যে প্ৰথম পাৰ্থক্যটো হৈছে নিগমন অনুমানত সিদ্ধান্ত সামান্য সত্যৰ পৰা বিশেষ সত্যত উপনীত হোৱা যায়, কিন্তু আগমন অনুমানত সিদ্ধান্তটো সদায় বিশেষ সত্যৰ পৰা সামান্য সত্যলৈ যোৱা যায়। 2 নম্বৰটো হ'ল যে নিগমন অনুমানৰ সিদ্ধান্ত আশ্ৰয় বাক্যতকৈ বেছি ব্যাপক হ'ব নোৱাৰে, কিন্তু আগমন অনুমানৰ সিদ্ধান্তটো সদায় আশ্ৰয় বাক্যতকৈ বেছি ব্যাপক। নিগমন অনুমানৰ আশ্ৰয় বাক্যটোক সত্য বুলি ধৰি লোৱা হয়, কিন্তু আগমন অনুমানৰ আশ্ৰয় বাক্যক সত্য বুলি ধৰি লোৱা নহয়। নিগমন অনুমানত সিদ্ধান্তটো আশ্ৰয় বাক্যৰ পৰা পোনে নিশ্চিত হয়, কিন্তু আগমন অনুমানৰ সিদ্ধান্তটো আশ্ৰয় বাক্যৰ পৰা পোনে নিশ্চিত নহয়। গতিকে এই পাৰ্থক্যখিনি তোমালোকে ধুনীয়াকৈ নোটছ কৰি থোৱা আৰু কৰিবা বুলি মই আশা কৰিলোঁ। গতিকে আজিৰ কাৰণে প্ৰথম ক্লাছত এইখিনিয়েই আমি সমাপ্ত কৰিব বিচাৰিছোঁ। তো এইটো চেপ্টাৰত আমি কেইবাটাও সৰু সুৰা প্ৰশ্ন পাইছোঁ। প্ৰথম প্ৰশ্নখিনি কি, এটা প্ৰশ্ন পালোঁ যে আগমন অনুমান তৰ্ক বিজ্ঞান হৈছে অনুমান সম্পৰ্কীয় ঢেৰ বিজ্ঞান। তৰ্ক বিজ্ঞান হৈছে অনুমান সম্পৰ্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান। তাৰপিছত তৰ্ক বিজ্ঞানৰ আদৰ্শ কি প্ৰশ্ন হ'ব পাৰে, তোমালোকে আনসাৰ লিখিব লাগিব। তৰ্ক বিজ্ঞানৰ আদৰ্শ হৈছে সত্যতা। সত্যতা আকৌ কেই প্ৰকাৰ, সত্যতা আকৌ 2 প্ৰকাৰ। এটা হৈছে আকাৰগত সত্যতা আৰু আনটো হৈছে বস্তুগত সত্যতা। তাৰপিছত অনুমান কেই প্ৰকাৰ পাইছোঁ, অনুমান আমি 2 প্ৰকাৰ পাইছোঁ। এটা হৈছে নিগমন অনুমান আৰু আনটো হৈছে আগমন অনুমান। নিগমন অনুমান কাক বোলে, যি অনুমানত সামান্য সম্বন্ধৰ জ্ঞানৰ পৰা বিশেষ সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় তাক নিগমন অনুমান বোলে। উদাহৰণস্বৰূপে সকলো মানুহ হয় মৰণশীল, ৰাম হয় এজন মানুহ, এতেকে ৰাম হয় মৰণশীল। আগমন অনুমান কাক বোলে, যি অনুমানত বিশেষ সম্বন্ধৰ জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰি সামান্য সম্বন্ধৰ জ্ঞানলৈ উপনীত হোৱা যায় তাক আগমন অনুমান বুলি কোৱা হয়। উদাহৰণস্বৰূপে ৰাম হয় মৰণশীল, যদু হয় মৰণশীল, মধু হয় মৰণশীল, এতেকে সকলো মানুহ হয় মৰণশীল। এইখিনি পাইছোঁ। ইয়াৰ পিছত দেখা গ'ল যে এই 2 প্ৰকাৰৰ অনুমান কোন প্ৰকাৰৰ সত্যতাৰ লগত জড়িত। নিগমন অনুমানটো আকাৰগত সত্যতাৰ লগত জড়িত আৰু আগমন অনুমান আকাৰগত আৰু বস্তুগত উভয় প্ৰকাৰৰ সত্যতাৰ লগত জড়িত। তোমালোকৰ পৰীক্ষাত দি দিয়ে যে আগমন অনুমান দেশ প্ৰকাৰৰ সত্যতাৰ লগত জড়িত। তোমালোকে আনসাৰটো লিখিব লাগিব যে আগমন অনুমান আকাৰগত সত্যতাৰ আৰু বস্তুগত সত্যতা উভয় প্ৰকাৰৰ সত্যতাৰ লগত জড়িত। ইয়াৰ পিছত আহিল যে যুক্তি কাক বোলে, অনুমানক যেতিয়া ভাষাৰ জৰিয়তে প্ৰকাশ কৰা হয় তেতিয়া তাক যুক্তি বোলে। এই কথাখিনি তোমালোকে কৰি থৈ দিব লাগিব। ইয়াৰ পিছত আমি পালো আগমন আৰু নিগমনৰ মাজৰ সম্বন্ধ। আগমন আৰু নিগমনৰ মাজত ঘনিষ্ঠ সম্বন্ধ আছে আৰু তাতে কথাখিনি বিশ্লেষণ কৰা আছে। আৰু তোমালোকে লিখিবা যে যিহেতু নিগমনে যি সামান্য বচন লাভ কৰে সেই সামান্য বচনটো আগমনে যোগান ধৰে। গতিকে আমি ক'ব পাৰি যে আগমন আৰু নিগমনৰ মাজত এটা ঘনিষ্ঠ সম্বন্ধ আছে। ইয়াৰ পিছত আমি পালো যে আগমন আৰু নিগমনৰ মাজত কি ক্ষেত্ৰত পাৰ্থক্য আছে। আগমন আৰু নিগমনৰ মাজত যথেষ্ট ক্ষেত্ৰত পাৰ্থক্য আছে আৰু তাৰে ভিতৰত আমি কেইটামান পাৰ্থক্য উল্লেখ কৰিছোঁ। তো ধন্যবাদ। ভাল লাগিলে ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰিবা আৰু পেজটো ফলো কৰিবা, লাইক কৰিবা। ধন্যবাদ।